পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা নাৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা। হেল্ল', কোন হয়? মই প্ৰহেলিকা। মই ঠিক চিনি পোৱা নাই। মই যে পাওঁ। মোৰ নাম্বাৰ ক'ত পালা? মোৰ লগৰ এজনীৰ পৰা ল'লোঁ। তুমি বহুত ভাল ল'ৰা হয়, তাই মোক কৈছে নহয়। এই কি কোৱা? তোমাক এইবোৰ কোনে কৈছে? তোমাক কোনোবাই টুপি পিন্ধাই আছে বুজিছা? আচ্ছা বাৰু কোৱা তুমি কি পঢ়ি আছা? ছেকেণ্ড ইয়েৰ, তোমাৰ সৈতে ছেইম। হয়, কোন কলেজৰ? ধেমাজি কমাৰ্চ কলেজ। তুমি জেনেলত ন? আচ্ছা হয়। নাম্বাৰটো ছেভ কৰি থবা, হোৱাটছআপ ষ্টেটাছ চাম। অ'কে, এতিয়া বাই হা, মোৰ মানে কলেজলৈ দেৰি হৈছে, ক্লাছ পাবগৈ লাগিব যে। পিছত কেতিয়াবা লগ পাম। হ'ব, ৰাতিকে কথা পাতিম হ'ব? বাই। অ'কে, বাই। হেল্ল', ঐ কি কৰি আছ? আছোঁ এনেই। অঁ, খবৰ কি? মোৰ খবৰ পিছতো ল'বি, আগতে তই ক মোৰ ফোন নাম্বাৰ তই কাক আৰু কিয় দিছিলি? কাক দিছিলোঁ? সেইটো প্ৰশ্ন মইহে তোক কৰিব লাগে, তইহে জানিবি কাক আৰু কিয় দিছিলি। প্ৰহেলিকাক, তাই মোৰ বেষ্ট ফ্ৰেণ্ড হয়। মোৰ ষ্টেটাছত তোক দেখিছে। তোৰ নাম্বাৰটো বহুত জোৰকৈ খোজাৰ কাৰণেহে দিলোঁ। মই মাহীক লগাই আছোঁ তই পঢ়াৰ নামত তাৰমানে এইবোৰহে কৰি আছ ন? চৰি। কি চৰি? কি চৰি? মই মাহীক লগামেই। কৈছোঁ ন চৰি। যি নাই পাহিকে ফোন এটা কৰোঁ। তাইৰ কথা ভাবি আছিলোঁহে, তাই ফোন কৰিলি? হেল্ল', পাহি তই কিন্তু 200 বছৰ জীয়াই থাকিবি দেই। হেই কি ক? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 200 বছৰ জীয়াই নাথাকিলে আৰু মই। পাৰিবি পাহি, তই পাৰিবি, কাৰণ তই শংকৰদেৱতকৈ ওপৰত যে। কি ক? সঁচাকে নেকি? এইজনী তই কাম এটা নকৰ কিয়? কি কাম? তহঁতৰ পিছফালৰ এই খালটো যে, খালটোত গৈ জঁপিয়াই নিদিয় কিয়? সুধিছে চা, সঁচাকে নেকি? তই মোক তেনেকৈ কৈ দিলি ন? মোক উখানিজনী, মোৰ ভুল হৈ গ'ল নহয়, চৰি। ৰাজ, নিবিড় আৰু পাহি ইহঁতকেইটা বেষ্ট ফ্ৰেণ্ড। পঢ়াটো একেই ক্লাছৰে, কলেজো একেখনেই। ইহঁতে এবাৰ HS ফাইনেল দিব। ইহঁত আগৰ পৰাই এনেকুৱা। মানুহে ইহঁতক ফোনত কথা পতা দেখিলেতো দূৰৰ পৰাই ৰাম ৰাম মানে। ইহঁতে ফোনত কথা পতাৰ টাইমত কাষত যদি কোনোবা বহি থাকে, তেন্তে সিহঁতৰ দবা হৈহে বহি থাকে। দিনটোৰ 10-12 ঘণ্টাই ইহঁতকেইটা বিজি, চুপতা চুপতি লগাত ব্যস্ত। ইজনে সিজনৰ যিকোনো বিপদতে সহায় কৰে, সেয়া লাগিলে ঘৰুৱাই হওক, প্ৰেমৰেই হওক, নাইবা অইন আচহুৱা সমস্যাই হওক। তেওঁলোকৰ মাজত সকলো কথাই আলোচনা বিলোচনা চলে। হঠাৎ নিবিড়ৰ জীৱনলৈ নতুন এজনী বেষ্ট ফ্ৰেণ্ডৰ আগমন ঘটিল। নিবিড়ে নতুন বেষ্ট ফ্ৰেণ্ডক পাই
পাহি ৰাজহঁতক পাত্তাই নিদিয়া হ'ল। ৰাজহঁতেতো নিবিড়ৰ গাৰ্লফ্ৰেণ্ড বুলিয়েই ভাবি ল'লে। ঐ ল'ৰা, কথা এটা মন কৰিছনে? কি কথা কোৱা? এই নিবিড়ে দেখোন নতুন বেষ্ট ফ্ৰেণ্ডক পাই আমাক পাত্তাই নিদিয়া হৈ থাকিলে। তাকেহে সেইজনী তাৰ গাৰ্লফ্ৰেণ্ড নেকি ন? হেই, হয় জানো? সিচোন মোৰ আগত বেষ্ট ফ্ৰেণ্ড বুলিহে কৈছিল। আৰে ভাই তাকেতো ন, বেষ্ট ফ্ৰেণ্ডৰ পৰাতো গাৰ্লফ্ৰেণ্ড হয়। অ' তাকেহে বা আজিকালি তামাম বিজিছোঁ। কেছটো কি? লোৱা নাই অ', এনেই আৰু। জানো মই ভালকৈ জানো। নাম্বাৰটো মোৰ পৰাই লৈছিলোঁ কিন্তু কিয় মনত নাই? আছে ভালকৈ আছে, কিয় নাথাকিব বাৰু? কোনে তোৰ লগত মই অলপ পাছত কথা পাতি আছোঁ হা। মোৰ মানে ফোন এটা আহিছে, প্লিজ বেয়া নাপাবি। হেল্ল' 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 এই এইজনী গৰুটোৱে বা কিয় ফোনটো উঠোৱা নাই? হেল্ল', কোন হয়? মানুহ অঁ, মানুহ কওক। কি মানুহ? ময়োতো মানুহ। এই পাগলী। অঁ পাগলী কওক। ঐ তই উঠাই নাই ন মানে? নাই, টোপনিয়ে ধৰি আছে অ'। উঠ মানে মুখখন খুব বাব পাৰোঁ ন? হ'ব দে, উঠিছোঁ। ছাৰপ্ৰাইজ এটা আছে। কি ছাৰপ্ৰাইজ? কৈ আছো, প্ৰথমতেতো মুখখনতো ধুই আহ। ৰ নাকাটিবি, মই উঠিছোঁ মুখখন ধুই আহোঁ এতিয়া কওক। হয়তো ভাল পাওঁ। কি? পুৱাই চুপতিখন নকৰচোন। আৰে মই চিৰিয়াছলি কৈছোঁ, ধেমালি কৰা নাই। মই তোক বেষ্ট ফ্ৰেণ্ড বুলিহে ভাবোঁ। আৰে বেষ্ট ফ্ৰেণ্ডৰ পৰাইতো গাৰ্লফ্ৰেণ্ড হয় ন? চা, মইতো সঁচাকৈ কৈছোঁ। আৰু তই যদি ভাল নাপাওঁ বুলি কওঁ নহয়, আমাৰ যে পাছফালে আছে বাৰীৰ পাছফালে যে আছে ফিচাৰীটো, তাত মই কিন্তু জাপ মাৰি দিমগৈ আৰু চিঠিত তোৰ নাম লিখি লৈ যাম, বুজিলি? দে মই তোক ভাবি জনাম। এতিয়াই কেনেকৈ ঘপকৈ কওঁ? হ'ব দে, লাভ ইউ টু। অভিমানো বাঢ়িব আজি কাষৰতে ৰ'লে আপুনি অভিনয় মৰম কি জানি। অভিমানো বাঢ়িব আজি কাষৰতে ৰ'লে আপুনি অভিনয় মৰম কি জানি। তোমাৰ কাষতে যেনে কোৱা লাগে, তোমাৰ মাজত বিলীন হম যেন লাগে। মোৰ পৃথিৱী যেন তোমাতে, মোৰ সপোনো থমকে তোমাতে 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 তোমাতে। এইদিন কাৰ লগত ইমান বিজি? আৰে কাৰ লগত ইমান বিজি? হেল্ল', কাৰ লগত বিজি আছো? ফ্ৰেণ্ডৰ লগত। মিছা নামাতি পঢ়িলিকা, সঁচা কথা ক। কাৰ লগত ইমান বিজি? তেন্তে শুন নিবি, মোৰ জীৱনত যোগ্য ব্যক্তি আগমন কৰিছে। চ' তই মোক পাহৰি যা, আজিৰ পৰা আমাৰ বেকআপ। কি তই এইবোৰ কি কৰিছ? আৰু এনেকৈ ফোন কৰি মেছেজ কৰি মোক ডিষ্টাৰ্ব কৰি নাথাকিবি প্লিজ। প্লিজ এনেকুৱা নকৰিবি, প্লিজ পঢ়িলিকা। বাই।
বহেলিকা ৰাজে মূলত কিয় এনেকুৱা কৰিলে কোনে চুই যায় মুগ্ধ হিয়াত গৈ কোনে চুমি যায় বুকুতে অগণি জ্বলাই তেজ মনোহৰে মৰম নেউচি জ্বলি জ্বলি ৰল মাথোচা ঐ নিবিৰ কি হৈছে তোৰ কিয় কান্দিছ নাই একো নাই হোৱা চা ভাই কিবা হৈছে যদি ক হেল্প কৰিবলৈ আমি আছো ন আমি হেল্প কৰিম ন তই কিয় টেনশ্যন লৈ আছ ইমান আজি কেইদিনমানৰ পৰা তোক চাই আছো তই মন মাৰি আছ তোক কি হৈছে বে আহি আছে মই আছো তই কিয় ইমান টেনশ্যন লৈ আছ শুন তেন্তে ক কি পহিলগাটো তোৰ বেষ্ট ফ্ৰেণ্ডহে আছিলে অঁ আচ্ছা তোৰ এই সমস্যা কেৱল পাহিহে সমাধান কৰিব পাৰিব ৰ কি কিন্তু কেনেকৈ ৰ ৰ ৰ মই নোৱাৰো ধৈৰ্য্য ৰখি ধৰ, থাকিব। ধৈৰ্য্য ধৰ, কৰ না ধৈৰ্য্য, জল্দি। ধৈৰ্য্য। ফোনটো কৰ না বে 1 মিনিট ৰ ফোন কৰ না পটাপট অঁ হেল্ল' হেল্ল' অঁ পাহি ক ঐ শুন আকৌ কথা এটা আছিলে তই পহিলিকাত ফোন কৰ যে আৰু তাইক কবি তই মোলৈ আজি পলাই আহিলি বুলি কিন্তু কিয় আৰে সেইবোৰ পাছত ক'ম প্ৰথম তোক যিটো কৰিব কৈছোঁ তই সেইটো কৰ না কিয় মাথা খাই আছ এনেই এনেই মই কিন্তু সঁচাকৈ তোলৈ পলাই যাম আৰে তই পাগল আছে নেকি এই কৰোণা সময়ত তোক মই কেনেকৈ বিয়া পাতিম আৰে কি কৰি কি খুৱাম তোক মই এই লকডাউনৰ বতৰত তোৰ পাগলামিবিলাক তোৰ লগতে ৰাখোঁ মই চিৰিয়াছলি কৈছোঁ ধেমালি নাই কৰা হেৰ' ফাইনেল পৰীক্ষাটোতো দি ল তাৰপিছত বিয়া কথা ভাবিম পৰীক্ষা দিবলৈ এটা যুগ ৰ'ব লাগিব অঁ হ'ব দে নহ'লে হ'ব দে গৈ আছোঁ ৰ হেল্ল' কি স্মৃতিবোৰে যদি প্ৰশ্ন কৰে পাৰিবানে উত্তৰ লিখিবলে তুমি কিয় এনে কৰিলা এৰা খুটি এৰা দিয়ে দিলা মোৰ কথাই আমনি কৰে কি হ'ল তই অহাই নাই যে কি ক'লৈ যোৱা কথা কৈছ তই পাগল আছ মোক নিবলৈ আহ আকৌ মই ওলাই ৰেডি হাতত কাপোৰৰ মোনা মুখত মাস্ক মই এইভাগে পদূলি মূৰত ৰৈ থাকিব নোৱাৰোঁ ঘৰৰ মানুহে দেখাৰ আগতে আহি মোক লৈ যা কি কৈছ এইবোৰ পাগল হলি নেকি তহঁতি পাহি নহয় জানো হয় হয় পাগল হলি নি ঐ চা পাহি তই শুন মই তোৰ বাপেলৈ ফোন কৰা আগতে তই জলদি ঘৰত সোমাগৈ যা
ৰ ফোন নলগাবি প্লিজ, মই গৈছোঁ। এইচবৰ পৰা মানে মোৰ শান্তি নাই। হেল্ল' নিভি, প্ৰহেলিকা, তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? হা, কোৱা প্ৰহেলিকা, কোৱা। মোৰ ভুল হৈ গ'ল নিবিৰ, প্লিজ মাফ কৰি দিয়া নিবিৰ। কি ভুল হ'ল? হা, কি ভুল হ'ল? মোৰ কি ভুল আছিল কোৱা? I'm sorry নিবিৰ। চৰি ক'লে সকলো শেষ হৈ নাযায়তো। শুনা প্ৰহেলিকা, মই তোমাৰ হৈ আছিলোঁ, তোমাৰ হৈ আছোঁ আৰু আগলৈও হৈয়ে থাকিম। হলটো শুনিলা নাই মই কি কৈছোঁ? শুনিলা নাই? শুনিছো নিবিৰ, শুনিছো। মই তোমাক কিয় পাহৰিব নোৱাৰো জানা? মোৰ প্ৰেমবিহীন জীৱনৰ তুমিয়ে একমাত্ৰ দাপোনখন প্ৰহেলিকা। প্লিজ মাফ কৰি দিয়া আৰু কেতিয়াও এনেকুৱা নকৰো, প্ৰমিছ। প্লিজ মাফ কৰি দিয়া নিবিৰ। মই তোমাক এতিয়াও ভাল পাওঁ। মই তোমাক খুব বেছি ভাল পাওঁ নিবিৰ, প্লিজ মাফ কৰি দিয়া। মোৰ হৃদয়ৰ কোঠালীৰ গৰাকী কেৱল তুমি প্ৰহেলিকা। আমাৰ মাজৰ সম্পৰ্কটো আকৌ জীপাল হৈ উঠিল। ৰাজে হয়তো নাজানিছিলেই যে প্ৰহেলিকা মোৰ গাৰ্লফ্ৰেণ্ডহে আছিল, কিন্তু প্ৰহেলিকাই সকলো জানি বুজিও ৰাজৰ প্ৰেমত পৰিছিল। যদি ৰাজ আৰু পাহিৰ বুদ্ধিৰে প্ৰহেলিকাক উপলব্ধি কৰিবলৈ নিশিকালে হয়, তেতিয়াহ'লেতো প্ৰহেলিকা মোৰ জীৱনলৈ পুনৰ ঘূৰি নাহিল হয়। ইফালে আকৌ ৰাজে পাহিক, পাহিয়ে ৰাজক খুব বেছি ভাল পায়। ৰাজে কিন্তু এই কথা প্ৰথমে গম পোৱা নাছিল, সেয়েহে প্ৰহেলিকাৰ লাইফলৈ সি গমন কৰিছিল। এতিয়া সকলো মিলা মিছা হ'ল। সিহঁত এতিয়া সিহঁতৰ ভাগে সুখী আৰু আমি আমাৰ ভাগে।